আমি প্ৰত্যেকে আমাৰ দেহাটো ভাল ৰাখিব লাগিব, আমাৰ সুন্দৰ সুজম সুফলা কৰি ৰাখিব লাগিব। আজি মই পৰিবহণৰ এজন কৰ্মী, আজি মই আপোনালোকৰ ওচৰলৈ মই পৰিবহণৰ ফালৰ পৰা এটা ভিক্ষা লৈ আহিছোঁ। মই ভিক্ষা ল'বলৈ আহিবলৈ বাধ্য হৈছোঁ। এটা মই জীৱন্ত কাহিনীয়ে আপোনালোকক ক'ম, যি জীৱন্ত কাহিনীয়ে আজি মোক ৰাইজৰ মাজলৈ লৈ আহিছে, পথত লৈ আহিছে। মোক কৈছে প্ৰভু জগন্নাথে, তুমি অকলে নাহিবা আৰু এই ৰাইজৰ পথতো যাতে সুৰক্ষিত হৈ থাকে, তেহে ডিমৰীয়া উজ্জ্বল হ'ব। আৰু হয়, পথতো আমি ডিমৰীয়াবাসী ৰাইজক অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এখন দুৰ্ঘটনামুক্ত অসম তোমালোকে নতুন পুৰুষসকলে কৰিব লাগিব, নহ'লে অসমখনক আমি কেনেকৈ ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন অন্যান্য ৰাজ্য প্ৰতিষ্ঠা হ'ব। আৰু সেইটো হ'বলৈ হ'লে পৰিকল্পনা মোক কৈছে ব্যাপক জনসচেতনতা কৰোৱা, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, বিভিন্ন মেল মিটিঙত তোমালোকে পৰিবহণ কৰ্মী হিচাপে ৰাইজৰ মাজত পথ সুৰক্ষাৰ নীতি নিয়মত ব্যাপক জনসচেতনতা কৰা আৰু ৰাইজক বুজোৱা যে আমি আগবাঢ়িবলৈ আমাৰ দেহা যদি ভালে ৰাখিবলৈ হ'লে পথত সকলো সময়তে সুৰক্ষিত নীতি নিয়ম মানি চলিব লাগিব। মই এটা জীৱন্ত কাহিনী ক'ব বিচাৰিছোঁ। আমি ফূৰ্তি আনন্দ কৰোঁ হয়, কিন্তু দেহাটো ভালে ৰাখি আনন্দ কৰিব লাগিব। এহাল ইয়াৰে দম্পতী আজি অসমৰ এটা প্ৰান্তত এই দম্পতীহালৰ সেই পুৰুষজনে এটা কোম্পানীত চাকৰি কৰিছে। মই নাম নকওঁ, কোনো ইয়াৰ মানুহজন নকওঁ। সেই পুৰুষজনৰ তেওঁৰ পৰিয়ালৰ একমাত্ৰ সন্তান আছিলে, অতি মেধাৱী। কাৰণ প্ৰভু জগন্নাথৰ পোহৰত সেই ছাত্ৰজন অতি মেধাৱী হৈ উঠিছিলে আৰু অসমৰ এখন আগশাৰী বিশ্ববিদ্যালয়ত নাম লিখিবলৈ সক্ষম হৈছিল, ইমানে মেধাৱী। এদিনাখনৰ কথা, ল'ৰা ছোৱালীটোৱে দেউতাকক মাকক আপত্তি কৰিলে, মোৰ লগৰ সকলোৰে দুচকীয়া বাহন আছে, মটৰচাইকেল আছে, তোমালোকে মোক এখন মটৰচাইকেল দিব নোৱাৰা, তোমালোকে কেনেকুৱা দেউতা মা? এদিন নহয়, দুদিন নহয়, 3 নম্বৰ দিনা মাকে তাৰ তাৰণাত নিজৰ স্বামীক ক'লে, হ'ৰা দিয়াহে মটৰচাইকেল এখন, আকৌ এখন লৈ দিয়া, লগৰবিলাকৰ চবৰে আছে, কলেজলৈ মটৰচাইকেল লৈ যায়। বাপেকক দেখিলে হয় কথাটো, কৈছে মই ক'ৰ পৰা লৈ দিম, মোৰতো দৰমহা ইমান 8,000 টকা দৰমহা, মই কেনেকৈ লৈ দিম মটৰচাইকেল, মই ঘৰ চলাম নে লোন মাৰিম? মাকে ক'লে নহয়, তুমি লোন লৈ পিনি তাত ফাইনেন্সত এখন মটৰচাইকেল লৈ দিয়া। গছ কটা তাকো এখন মটৰচাইকেল কিনি দিলে আৰু লগ বন্ধুসকলে কলেজত মটৰচাইকেলখন লৈ অহা যোৱা কৰিব ধৰিলে। এদিনাখনৰ কথা, ল'ৰাবিলাকে হেলমেট পিন্ধিবলৈ পাহৰিলে আৰু সেই তীব্ৰ বেগত বাইক চলাব ধৰিলে লগ বন্ধুৰ সৈতে। আৰু এই চলাই থাকোঁতে সি অভাৰ কনফিডেঞ্চ হ'ল। এদিন হাইৱে পাথৰত পিছল খাই ডিভাইডাৰৰ মাজত তাৰ মূৰটো গৈ পৰিলে আৰু সেই মূৰত আঘাতপ্ৰাপ্ত হৈ দুৰ্ঘটনাগ্ৰস্ত হ'বলগীয়া হ'ল। আৰু তাৰ একমাত্ৰ সন্তান বাপেক মাকৰ তাৰ দুৰ্ঘটনা কথাটো শুনি বাপেকে থিতাতে মূৰ্ছনা গ'ল কৰ্মস্থলীতে আৰু পৰৱৰ্তী সময়ত হাৰ্ট ষ্ট্ৰ'ক হৈ বাপেকজনে মৃত্যুমুখত পৰিব লগা হ'ল। মাক যদি এবাৰ হস্পিটেললৈ যায়, এবাৰ শ্মশানলৈ আহে। শ্মশানত সেই বাপেকক মুখাগ্নি দিবলৈ মানুহ নোহোৱা হ'ল। ওচৰ চুবুৰীয়া সকলোৱে লগ হৈ মুখাগ্নি দিলে আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে বাপেক। এইফালে মাকে পুতেকক হস্পিটেলত ভৰ্তি কৰিলে। 3 মাহ হস্পিটেলৰ ICUত থাকিলে পুতেকটো, মূৰত আঘাতপ্ৰাপ্ত হয় আৰু পুতেকৰ জীৱনটো বাচিলে। কিন্তু বাচিলে জীৱনটো, গোটেই জীৱনটো সেই মূৰত আঘাত পাই এই হুইল চেয়াৰত থাকিব লগা হ'ল।
এই দুৰ্গৰ মাইকগৰাকী এইগৰাকী আই আৰু সেইজনে সেই মেধাৱী ছাত্ৰ আমাৰ এই বৃহত্তৰ মিতনী অঞ্চলৰ সোণাপুৰ অঞ্চলৰ আৰু সেইজনে কিন্তু ছাত্ৰ সি একো গম নাপায় খালি মূৰটো লৰাই থাকে আৰু মাকে ভৰি ধুৱাই ধুৱাই মাকে ভগৱান প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰে হে প্ৰভু মোৰ পুত্ৰটো মোৰ মৃত্যুৰ আগতে তাক মাৰি লৈ যোৱা এইকাৰণে মোৰ নিজৰ মাকে নিজৰ পুত্ৰক মাৰি নিয়া বুলি মাৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে কাৰণ মাকে গম পাইছে যে মোৰ মৃত্যুৰ পাছত মোৰ হুইলচেয়াৰ থকা ল'ৰাটো কোনে আলপৈচান ধৰিব কি পৰিতাপৰ কথা কি কৰুণ দৃশ্য এগৰাকী মাকে নিজৰ পুত্ৰক তেওঁ প্ৰাণটো লৈ যাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু কৈছে মোৰ মৃত্যুৰ আগতে তাক মাৰি নিয়া নহ'লে মোৰ মৃত্যুৰ পাছত তাক কোনে চাব মাকে সদায় কান্দে কি কৰুণ দৃশ্য এই অসমত আজি বছৰি ৪,০০০ৰো অধিক মানুহ মৃত্যু ৩,০০০ বা ৪,০০০ পথ দুৰ্ঘটনা নামৰ এই ব্যাধিটোত মানুহ মৃত্যু হৈ আছে আৰু কিমানজনে পংগুত্ব জীৱন কটাবলগীয়া হৈছে আৰু ইয়াৰ দুখ একো নাছিলে ইয়াৰ দুখ কি আছিলে হেলমেট পিন্ধা নাছিলে হেলমেট যদি পিন্ধিলে হয় মূৰত মানুহ দুৰ্ঘটনা হ'ব পাৰে কিন্তু যদি হেলমেট থকা হ'লে মূৰটো বাচিলে হয় হাত আৰু ভৰি ভাঙক ইয়াত নহ'লেও পাঠদান কৰি ৰিপেয়াৰিং হ'ব কিন্তু মূৰত যদি আঘাত পায় হেলমেট নিপিন্ধে ইয়াৰ পৰৱৰ্তী সময়ত আইচিইউত থাকিব লাগিব আৰু গোটেই জীৱনটো পংগুত্ব কটাব লাগিব সেয়ে মই আমাৰ ডিমৰীয়াবাসী আৰু উপস্থিত সকলো আইসকলক অনুৰোধ জনাওঁ আপোনাৰ পুত্ৰক দুচকীয়া বাহন চলাব দিব কিন্তু মটৰচাইকেলখন নোহোৱাকৈ হেলমেট নিপিন্ধাকৈ মটৰচাইকেলখন কেতিয়াও চলাব দিব মটৰচাইকেলৰ চাবিটো ল'লে হেলমেটটো যাতে দিয়ে আইসকল দিবনে বাৰু ক'বনে নিশ্চয় ক'ব নহ'লে আমাৰ এই মেধাৱী ছাত্ৰসকল যদি আমাৰ মাজৰ পৰা নোহোৱা হৈ যায় আমাৰ ডিমৰীয়া অঞ্চলটো কোনে পোহৰাব আমাৰ নতুনটো নোহোৱা হৈ যাব আজি ৩,০০০ বা ৪,০০০ আমাৰ অসমৰ মানুহ পথ দুৰ্ঘটনাত বছৰি হেৰাই আছে সেয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আমি অসমখনক দুৰ্ঘটনামুক্ত কৰিব লাগিব অসমখনক আগুৱাই নিব পাৰিম তেতিয়া আজি আমি আশা ৰাখিছোঁ এনেকুৱা কাৰো যাতে নহয় সেয়ে আহক আমি এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ কাৰণে আজি আমি সেৱাত আছোঁ আৰু আমি বিচাৰিছোঁ আমাৰ অসমখনক আমি এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ কাৰণে আগুৱাই যাব পাৰোঁ জয় জয় গতিসীমাৰ ভিতৰত বাহন চলাও আহক আহক আমি সকলোৱে মিলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ো আহক আমি সকলোৱে মিলি এখন দুৰ্ঘটনা